নমস্কাৰ। আজি আমাৰ ৰিপাব্লিক নিউজ, বড়োচা নিউজ আৰু নিউজ 24 বড়োলেণ্ড নিউজ আৰু কৰ্ণগ্ৰাৰ লাইভ নিউজ চেনেলৰ মাধ্যমেৰে আমি বিশেষকৈ আমাৰ মধুগুৰিবাসী ৰাইজ তথা আমাৰ বিটিআৰবাসী ৰাইজক আমি কিছু কথা আমি অৱগত কৰাব বিচাৰিছোঁ। যিহেতুকে যোৱাকালি আমি ছ'চিয়েল মাধ্যমৰ জৰিয়তে আমাৰ মধুগুৰি সমষ্টিৰ BPF দলৰ কেণ্ডিডেট জগদীশ চৰকাৰ ডাঙৰীয়াৰ কিছুমান মিছা অভিযোগ বা মিছা কথা আমি শুনিবলৈ পালোঁ, দেখিবলৈ পালোঁ, আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে আমি ৰাইজক কিছু কথা আপোনালোকৰ নিউজৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ। প্ৰথমতে তেওঁ বাৰম্বাৰ এটা কথা ৰিপিট কৰা আমি দেখিবলৈ পাইছোঁ। তেওঁ আমাৰ UPPL দলটোক তেওঁ এপচুৰ দল বুলি তেওঁ কঠোৰভাৱে সমালোচনা কৰি আছে। সেই কথাটো তেওঁ এটা নাটক কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু দ্বিতীয় কথা, তেওঁ মানে বিভিন্ন ধৰণৰ মানে দুৰ্নীতি কাৰাপশ্যনৰ কথা তেওঁ কৈ আছে। তাৰ কিছুমান কথা আপোনালোকৰ এই নিউজ চেনেলৰ মাধ্যমেৰে মই ক'ব বিচাৰিছোঁ। যদি আজি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ UPPL দলটো তেওঁ নেতৃত্ব দিয়াৰ কাৰণে, তেওঁ প্ৰাক্তন এপচুৰ নেতা হিচাপে আহি আজি নেতৃত্ব দিয়াৰ কাৰণে যদি এইটো এপচুৰ দল হয়, আৰু তেতিয়াহ'লে হাগ্ৰামা মহিলাৰেতো তেওঁ এসময়ত সংগ্ৰাম কৰি তেওঁ BLTৰ নেতা হয়। কি এইটো BLTৰ দল নেকি BPF দলটো? তেওঁ BLTৰ দলত তেওঁ কাম কৰি আছে নেকি? এতিয়া ঠিক তেনেধৰণে আমি যথেষ্টখিনি তেওঁ কথা ক'ব পাৰোঁ। কিন্তু এতিয়া তেওঁ বিশেষকৈ এই বছৰ এইবেলি তেওঁৰ যিহেতু কাম কাজ চাই আমাৰ বিশেষকৈ বিটিআৰ অঞ্চলৰ তথা আমাৰ মধুগুৰি অঞ্চলৰ ৰাইজে তেওঁক ভোট দিয়াৰ কাৰণে আগ্ৰহী নহয়, তেওঁক বিদায় দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে। আৰু এইবেলি তেওঁ আমাৰ আপচুৰ তৰফৰ পৰা তেওঁ কোনো কাৰণতে তেওঁ সমৰ্থন নাপায়। আৰু সেইকাৰণে তেওঁ ৰাইজৰ মাজত এটা ভুৱা এটা মানে প্ৰচাৰ এনেকুৱা চলাব বিচাৰিছে যে UPPL দলটো মানে এপচুৰহে দল হয়, মানে বেলেগ অন্য জাতি জনগোষ্ঠীৰ দল নহয়। এতিয়া জগদীশ চৰকাৰ ডাঙৰীয়াই যদি ইমান ভাল কাম কাজ কৰিছিলে, আজি তেওঁ জনসমৰ্থন এটা পাব লাগিছিলে। আজি তেওঁৰ জনসমৰ্থন হেৰুৱাই গৈছে। মধুগুৰিৰ পৰা তেওঁক আমি এইবাৰ বিদায় দিম গোটাই মধুগুৰিবাসী ৰাইজে। আৰু BPF দল হিচাপে আজি ডেটত আমাৰ মধুগুৰিত জাষ্ট ফ্ৰেমটো লাগি আছে। আৰু তাতে ভাল মানুহখিনি আজি যিখিনি নেকি ভাল জানা বুজা মানুহ, তেওঁলোকে আজি BPF দলত আজি নাই। আজি BPF দল ত্যাগ কৰি তেনে আজি বিভিন্ন দলত, কোনোবাই BJP কৰিছে, কোনোবাই UPPL কৰিছে, আৰু BPFৰ আজি জনসমৰ্থন নাই। আৰু সেইটো দেখি তেওঁ চিন্তিত হৈ আজি আমাৰ UPPL দলক আপচুৰ দল হিচাপে তেওঁ মানে সমালোচনা কৰি থাকে। আৰু দ্বিতীয় কথা হ'ল, তেওঁৰ যিবিলাক এটা দালাল এজেণ্ট, BPFৰ এজেণ্টবিলাকে গাঁৱে গাঁৱে সোমাই আমাৰ মাইনৰিটি এলেকাবিলাকত সোমাই তেওঁলোকে এটা প্ৰচাৰ কৰি আছে যে আপোনালোকে ভোটটো যদি UPPLকে মানে আপোনালোকৰ ভোটটো মানে BJPলৈ ট্ৰেন্সফাৰ হ'ব, কাৰণ BJPয়েটো BJPক ৱাক অভাৰ দিব বুলি। এতিয়া আমি শুনিবলৈ পোৱা মতে আজি জগদীশ চৰকাৰে 15 তাৰিখৰ পিছত তেওঁ BJP দলত যোগদান কৰিব। কাৰণ তেওঁ যিহেতুকে দুৰ্নীতি এটা মানে নায়ক, এই দুৰ্নীতিৰ নায়ক, তাৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ BJPত যোগদান কৰাৰ কাৰণে অলৰেডি তেওঁ মানে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। আৰু BJPৰ যিবিলাক মানে ডাঙৰ ডাঙৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰা আমি গম পাইছোঁ। আৰু এতিয়া BPF দল হিচাপে থানবান হৈ গৈছে। আৰু তেওঁলোকৰ যিখিনি এতিয়া আছে, তেওঁলোকে 2-এজন মানুহ পুহি ৰাখিছে, হাজিৰা কৰি মিটিং খেদাই আছে, হাজিৰা কৰি আজি মানুহ নিব লাগে। আজি যিহেতুকে তেওঁলোকৰ মানে জনগণৰ মানে ছাপোৰ্টে নাই, আজি তেওঁলোকে এখন মিটিং পাতিব নোৱাৰে ভালকৈ, মানুহ ভাড়াত আনিব লাগে। আৰু ঠিক তেনেধৰণে এজন নেতাই আজি আবুল তাবুল কয়, তেতিয়াহ'লে এইটো একদম লজ্জাৰ বিষয়। আৰু তেওঁ দুৰ্নীতিৰ কথা কয়। এতিয়া আমাৰ সন্মানীয় আমাৰ CWC মেম্বাৰ প্ৰসন্ন কুমাৰ বড়োদেৱ, সুৰেন্দ্ৰ বড়ো ডাঙৰীয়াক তেওঁ মানে সমালোচনা কৰিছে। আজি দুৰ্নীতিৰ নায়কে হ'ল জগদীশ চৰকাৰ ডাঙৰীয়া। আজি তেওঁ কৈছে কি বোলে তেওঁলোকে তাৰ পৰা লুটি পুটি খাই ওলাই আহিলে। আজি যিখিনি লুটেৰা আছে, এই লুটেৰাখিনি আজি BPF দলত কাম কৰি আছে। আজি জগদীশ চৰকাৰ ডাঙৰীয়াই আজি এখন চাইনবোৰ্ড দেখুৱাব নোৱাৰে তেওঁ LED ফাণ্ডৰ কিমানখিনি আজি তেওঁ উন্নয়ন কৰিলে। আজি ট্ৰেন্সপৰ্টত তেওঁ মানে টকা লৈ চাকৰি দিয়ে, আজি 29জনৰ চাকৰি গ'ল। তেওঁ এজন লুটেৰা, তেওঁ এজন দুৰ্নীতিপৰায়ণ ব্যক্তি। আৰু তেওঁৰ লগত কোন ভাল মানুহ থাকিব? তেওঁৰ লগত এই লুটেৰা মানুহখিনিয়ে থাকিব। ভাল মানুহ জগদীশ চৰকাৰৰ লগত আজি ডেটত নাথাকে। আৰু সেইটোৰ কাৰণে তেওঁ এইবাৰ হাৰাটো নিশ্চিত। আৰু তেওঁ ভালকৈ জানে এইবাৰ UPPL দলৰ এটা জনসমৰ্থন পাইছে। UPPL দলে চৰকাৰ গঠন কৰিব, UPPL দলে মধুগুৰিৰ কেণ্ডিডেট জিকিব। আমি জগদীশ চৰকাৰক ইয়াত উৎখাত কৰি তেনে আমি এজন ভাল কেণ্ডিডেট আমি মধুগুৰিত আমি ইষ্টাব্লিছ কৰিম। আৰু এই সকলো কথাবিলাক জানি তেওঁ আবুল তাবুল পাগলৰ দৰে, বুলিয়াৰ দৰে, তেওঁৰ টোপনি নহাৰ দৰে তেওঁ মানে বুকিব আৰম্ভ কৰিছে। এতিয়া আমি আপোনালোকৰ নিউজৰ মাধ্যমেৰে আৰু আমাৰ ৰিপাব্লিক নিউজ, বড়োচা নিউজ, আমাৰ যিখিনি ভোটাৰ ৰাইজক আমি মধুগুৰিবাসী ৰাইজক জনাব বিচাৰিছোঁ, জগদীশ চৰকাৰে তেওঁ হাৰিম বুলি তেওঁ খাটাং হৈ গ'ল। আৰু সেইটোৰ কাৰণে তেওঁ আমাৰ বিশেষকৈ আমাৰ মাইনৰিটি ভাইসকলৰ এৰিয়াত গৈ তেওঁ কাম কৰি আছে, যাতে
তেওঁলোকে ভোটটো আমাৰ UPPL দলত যাতে নিদিয়ে, যাতে তেওঁ ভোটটো যাতে কংগ্ৰেছত যায় বা AIDFত যায়, যাতে আমাৰ ভোটটো মাইনাছ কৰিব পাৰে, তেনেকৈ ধৰণে টকা পইচা পেলাই আছে। তেওঁ জেগাৰ কাৰণে পইচা পাতি পেলোৱা নাই, যাতে আমাক ঘূৰাব পাৰে তেনেকৈ এটা ষড়যন্ত্ৰ কৰি আছে। আৰু সকলো কথা আমি গম পাওঁ, তেওঁ ক'ত ৰাতি কেনেকৈ মিটিং কৰিছে তাৰ বিষয়ে আমি গম পাওঁ। তেওঁৰ এতিয়া ষ্টিয়াৰিং কমিটিখনেই ভাঙি গ'ল, জগদীশ চৰকাৰৰ যিখন ষ্টিয়াৰিং কমিটি, ষ্টিয়াৰিঙে ভাঙি গ'ল। ইমান যদি তেওঁৰ ভাল মানে নেতৃত্ব দিব পৰা কেপাচিটি আছিল, তেওঁ আজি ষ্টিয়াৰিং কমিটিটোকে ভালকৈ ধৰি ৰাখিব নোৱাৰে, দল ভালকৈ ধৰি ৰাখিব নোৱাৰিলে। আজি ভাল মানুহখিনি দলৰ পৰা ওলাই গ'ল। তেওঁৰ মাত্ৰ এতিয়া এটা লাষ্টত মই ক'ব খোজোঁ, তেওঁৰ এটা বেটেলছো গ্ৰুপ আছে কলাইগাঁৱত। সেই বেটেলছো গ্ৰুপৰ নীতি নিৰ্দেশনা মতে তেওঁ চলি থাকে, আৰু এই বেটেলছো গ্ৰুপ ধ্বংস হ'ব আৰু মোটামুটি আৰু 10-12 দিন আছে। তাৰপিছত তেওঁ ঠাণ্ডান হৈ যাব। জগদীশ চৰকাৰ এটা দুৰ্নীতিৰ নায়ক হিচাপে আমাৰ মণিগুৰিৰ বুৰঞ্জীত মানে লিপিবদ্ধ থাকিব। সেইটোৰ কাৰণে মই জগদীশ চৰকাৰ ডাঙৰীয়াক মই বহুত আগতে কৈছোঁ, আপুনি আপোনাৰ ৰাজনীতি কৰক, কিন্তু কমিউনেল ৰাজনীতি নকৰিব। কমিউনেল ৰাজনীতি কৰিলে আপুনি ধ্বংস হৈ যাব বুলি কৈছে। আজি তেওঁ এই কমিউনেল ৰাজনীতি কৰাৰ কাৰণে আজি জগদীশ চৰকাৰ টোটেলি ধ্বংস। আৰু আপুনি চিন্তা কৰিব নালাগে, আপুনি যে কৈছে নিউজৰ মাধ্যমেৰে আমি কি দুৰ্নীতি কৰিছোঁ, আজি 7 মাহ 8 মাহ ধৰি ৰাজ্যপালৰ শাসন হ'ল, আপুনি চিন্তা নকৰিব। খালি আমাৰ UPPLৰ চৰকাৰখন আহিব দিয়ক, তাৰপিছত আপোনাক আমি জেলত কেনেকৈ পঠাব লাগে আমাৰ UPPL দলে ভালকৈ জানে। আপুনি ভাবিব নালাগে। আৰু আপোনাৰ যিমান নেকি চামচা শংকু বাংগু যিমানখিনি VC-DCত চেয়াৰমেন কিমান লুটিলে তথ্য পাতি আমাৰ তাত মজুত আছে। আপুনি চিন্তা কৰিব নালাগে, ইলেকশ্যনটো ভাঙক, চৰকাৰটো আমাক কৰি লওঁ, তাৰপিছত আমি কি কৰিব লাগে, আপোনালোকক কোন দিকে বাদ দেখুৱাব লাগে আমি UPPL দল হিচাপে মণিগুৰি ৰাইজে ভালকৈ জানে। সেইটোৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। আৰু যদি ভৱিষ্যতে আপুনি ৰাজনীতি কৰিব কৈছে, ভালভাৱে ৰাজনীতি কৰক, কমিউনেল ৰাজনীতি নকৰিব। আমি মণিগুৰি UPPL দলে আপোনাক সকীয়াই দিছোঁ। আৰু আমি আফচুৰ দল নে ৰাইজৰ দল, এইবাৰ আমাৰ ইলেকশ্যনৰ ৰিজাল্টে ক'ব। আৰু সেইটো আমাৰ জগদীশ চৰকাৰৰ পৰা আমাৰ চাৰ্টিফিকেট লোৱাৰ কোনো প্ৰয়োজন নাই, আৰু জগদীশ চৰকাৰে আমাক চাৰ্টিফিকেট দিয়াৰ কাৰণে কোনো দৰকাৰ নাই। আৰু BPF দলটো যে আজি দালালৰ দল, আজি তেওঁলোকৰ লগত এলায়েন্স থকা পাৰ্টি, আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে এইটো মেকুৰীৰ দল। তাতকৈ আৰু লজ্জাৰ বিষয় কি আছে? আজিলৈকে আপোনালোকে এলায়েন্স ভাঙিব পৰা নাই। ইমান ঠাট্টা বিদ্ৰোহ কৰাৰ পিছতো আপোনালোকৰ কিবা নাকত লাজ আছে বুলি মই নাভাবোঁ BPF দলৰ। আজি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেওঁ ইমান এজন ভাল ব্যক্তি আছিল, আজি কান্ধাৰী আছিল BPF দলৰ, আজি তেওঁ এৰি গুচি গ'ল। ইমানুৱেল গোস্বামী ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী আছিল, তেওঁ গুচি গ'ল। আপোনালোকৰ নিচিনা দুৰ্নীতিপৰায়ণ ব্যক্তি থকাৰ কাৰণে, আপোনাৰ নিজৰ অহংকাৰী মানুহ থকাৰ কাৰণে আজি ভাল মানুহখিনি আঁতৰি গ'ল। আৰু BPF দলৰ ধ্বংসৰ মূল নায়ক আপোনালোকে। আৰু ৰাইজে সেইটোৰ কাৰণে আপোনালোকক এই 10-12 দিনৰ পিছত আপোনালোকক ভাল এটা ৰিজাল্ট দি আছে, আপোনালোকক বিদায় দিব। তালি টোপোলা বান্ধক। আপুনি কলাইগাঁৱত আহিলে আপোনাৰ আলহী খাব অহাৰ বাদে আৰু বেলেগ আপোনাৰ ৰাস্তা নাই। আৰু আপুনি ৰাজনীতি জগতত কলাইগাঁৱত মণিগুৰিৰ আৰু যে ৰাজনীতি কৰিম, সেইটো আপুনি সপোনতো ভাবিব নালাগে। সেইটোৰ কাৰণে আপুনি আপোনাৰ ৰাস্তাত যাওক। আমাক কমিউনেল ৰাজনীতিত কমিউনেল মানে বিভ্ৰান্তিকৰ আপুনি মন্তব্যবিলাক নিদিব। আপোনাকো আমি ডিষ্টাৰ্ব কৰা নাই, আপুনি আপোনাৰ কাম কৰক। আৰু যদি আপুনি তেনেকৈ কমিউনেল ৰাজনীতি কৰি থাকে, তেতিয়াহ'লে আমিও আমাৰ ৰাস্তাৰে আগবাঢ়িম। মই এইখিনিকে ক'লোঁ, ধন্যবাদ থাকে।